পাতকটীয়া গাঁৱৰ ওচৰত জ্যোতি গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত সোমোৱাই তেল কাটি থকা হৈছে। লগে লগে নুমলীগড় আৰক্ষীয়ে অভিযান চলায় আৰু অভিযান চলাই পেলাই টেংকাৰ এখন জব্দ কৰে। টেংকাৰখনৰ চালক সৰ্বানন্দ গাম, তেওঁ গড়মূৰ থানাৰ অন্তৰ্গত মাজুলীৰ হয়, তেওঁকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল। লগতে টেংকাৰখনৰ লগতে তেল কাটিবলৈ ব্যৱহাৰ কৰা কেতবোৰ 200 লিটাৰ ড্ৰাম, কেতবোৰ জেৰিকেন, পাইপ আৰু ধৰি লওক এনেকুৱা পিপেট ইত্যাদি উদ্ধাৰ কৰে। আৰু বাকী তেল কাটাত জড়িত 2-4জন যি ব্যক্তি আছিলে পুলিচ যোৱা মান পাই আন্ধাৰ সুযোগ লৈ তেওঁলোক পলাই এতিয়া এজনক গ্ৰেপ্তাৰ কৰা। আৰু ৰিকভাৰী কিমান আছে তেল? টেংকাৰখন প্ৰায় ফুলেই আছে। এতিয়া তেওঁ কিমান কাটিলে এইটো চাব লাগিব আৰু যোনটো পিঅ' আছে তাতো অলপ তেল পোৱা গৈছে। গতিকে সেই তেলখিনি টেংকাৰখনৰ পৰা কটা হয়নে নাই, কাটিলেও যদি কিমান কাটিলে অধিক সোধপোছ কৰিলে। এতিয়া দিন বুলি ক'ব নোৱাৰি, কাৰণ কেলৈ আমাৰ ওচৰলৈ যোনটো ইনফৰমেশ্যন এইটো ৰিচেণ্টলি আহিছিলে আৰু অহাৰ লগে লগে আমি লগে লগে একশ্যন ল'লোঁ আৰু ৰিজাল্টটো দেখিছে আপোনালোকে। টেংকাৰখন এইখনতো AS-25 বঙাইগাঁও ৰেজিষ্ট্ৰেশ্যনৰ হয় আৰু চাওঁ এতিয়া মালিক কোন হয়। আমি দ্বিতীয় অফিচতো যোগাযোগ কৰি মালিক কোন হয় বা কাৰ আণ্ডাৰত চলি আছে। তেখেত পলাতক জ্যোতি গগৈ।